মই ভেলিনাই মোৰ ইউটিউব চেনেল ভায়লিনাছ ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। এতিয়া দুপৰীয়াই হ'ল, ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰা নাই। মানে গৈছিলো বিয়াত মাতিব মোৰ জেঠিমাহঁতৰ ঘৰত, মানে দেউতাৰ বাইদেউ, আৰু তাত বিয়াত মাতি আহিলো, ভাত পানী খাই আহি পাইছো। এতিয়া প্ৰায় 4টা মানে বাজিল আৰু এয়া বাইদেউহঁত আহিছে। এয়া ৰিম বাইদেউ গৈছে বজাৰত, ৰিমক আৰু এয়া গুণক এৰি থৈ ন গুণ। হাই ফ্ৰেণ্ডছ। হাই ফ্ৰেণ্ডছ। কি খবৰ? কি খবৰ? হাই দাৰিম হাই। আৰু এইপিনে আমি আছো বিজুলী পেহীহঁতৰ তাতে, এয়া বৰষা, এয়া বিজুলী পেহী, আৰু মানে এহাতৰ ঘৰ বনাই আছে। মই খুটা পুটা ভিডিঅ'টো আপোনালোকক দেখুৱাইছিলো। আৰু সেইপিনে এয়া পেহা আৰু এয়া ৰিম। মোৰ যে এয়া চলাটোত চুমকিবোৰ আছে সেইবোৰ ৰিমে চাই আছে না ৰিম। এইটো কোন? এইটো কোননি? আহা আহা আহা। আৰু সেইপিনে মা আহি আছে ৰ'ব। আৰু কি কৰোঁ দেখুৱাই থাকিম। মই ভাবিছোঁ যিহেতু গুণহঁত আহিছে আপোনালোকক অলপ দেখাই দিওঁ, সেইবাবে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈ, আৰু শেষত জনাব ভিডিঅ'টো চাই কেনেকুৱা পায়। এই দেখিছেনে মোৰ মোবাইলটো লৈ তাই ফোন কৰি আছে। হেল্ল' হেল্ল' ৰিম, হেল্ল' হেল্ল', আছো আছো। গুণ হাই। হাই। তুমি কে আহিছা আমার তাতে? হ্যাঁ কে আহিছ ক? ফুৰবা আহিছ? এয়া এইপিনে বাইদেউ আহি পালে, আৰু ৰিমৰ কাৰণে চেণ্ডেল আনিছে, তাই ফূৰ্তি। অৰিম হা কি আনিছে তোমাৰ কাৰণে? খোজকাঢ়ি বাজিব। আৰু গুণৰ কাৰণে কি আনিছে কোৱা? চকু। অৰিম আহা আহা ৰিম, আহা ৰবা। তাইক ল'ব লাগে সেইবাবে কান্দিছে। কওকচোন, মোবাইলটো লগা হৈছে দেখোন। তাই হাকচি মাৰে, দেখাব ৰ'ব। আগুন হাকচি দা অৰিম, হাকচি মাৰি দা, হাকচি। আৰু গুণগুণে কালি না পৰহিদিনা ৰাতিপুৱা সেই কৰি আছে, তাৰমানে নাকৰ মাত উঠি আছে, উঠি আছে তাৰমানে তাই। এই হাকচি হাকচি। হাকচি। যোৱাকালি আপোনালোকক দেখুৱালো গুণহঁত অহা, তাৰপিছত একদমেই ভিডিঅ' কৰিব নোৱাৰিলো। মানে বাইদেউ গৈছিল বজাৰত, তাৰপিছত তাই আহিলে, তাৰপিছত আকৌ বজাৰত গ'লো, মানে বিয়াৰ বাবে যিখিনি মই ধৰক ঘৰত পিন্ধা কাপোৰখিনি, মেখেলা চাদৰখিনি, সেইখিনি আনিব গ'লো। তাৰপিছত তেনেকৈ থাকোঁতে গ'ল, আৰু আমাৰ দোকানত কাম চলি আছে, যাৰ বাবে বহুত বেছি হাল্লা হৈ আছে। আৰু ৰাতিপুৱা উঠিছোঁ, মুখখন ধুইছোঁ, তেনেকৈয়ে গৈছোঁ বিয়াত মাতিব। আপোনালোকক একোৱে দেখাব পৰা নাই, কাৰণ গমেই পাইছে বিয়া বুলি ক'লে কিমান কাম থাকে। আৰু তাৰ পৰা আহিলোঁ, তাৰপিছত দৰাহঁতৰ ফালৰ যিখিনি চিঠি সেইখিনি বনাব দিব গ'ল মোৰ লগতে, গতিকে তাতো গ'লোঁ। তাৰ পৰা আহি এই জাষ্ট বহিছোঁ, চাহে খোৱা নাই, চাহখিনি খাই লওঁ, তাৰপিছত আৰু বজাৰত যাম চাগে। মানে ওচৰৰ ভণ্টি কেইজনী মানে কিবা মেখেলা চাদৰ ল'ব, যদি তাত মই পাৰোঁ আপোনালোকক দেখুৱাই দিম। আৰু বহুতে কমেণ্ট কৰি আছে, বা মোৰ ভিডিঅ' চাবা, বা ভণ্টি ভিডিঅ'বোৰ চাবা, ক্ষমা কৰিব, মই কাৰো ভিডিঅ'ই ভালদৰে চাব পৰা নাই। আচলতে গম পাইছে বিয়া বুলি ক'লে কিমান কাম থাকে, তথাপিও তাৰে মাজতে মই ভিডিঅ'বোৰ চাইছোঁ। যাক পাৰোঁ মই যেনেকৈ পাৰোঁ কমেণ্টবোৰ দিছোঁ। আপোনালোকে প্লিজ মোক বেয়া নাপাব, আৰু আশীৰ্বাদ কৰক যাতে বিয়াখন ভালদৰে পাৰ হৈ যায়। তাৰপিছত আপোনালোকৰ লগত মই সদায় কণ্টিনিউ ভিডিঅ'ত থাকিমেই। আৰু ভিডিঅ' কিমানখিনি কি কৰিব পাৰোঁ এতিয়াতো একেবাৰে গম নাপাওঁ, কাৰণ গমেই পাই সদায় মানুহ মাতিব গৈ আছোঁ।
গতিকে ভিডিঅ'ও কৰিব পৰা নাই। তাৰ মাজতো মোক আপোনালোকে পাহৰি নাযাব, সদায় মৰম দি থাকিব যেনেকৈ মৰম দিয়ে। আৰু দেখিছেই নহয়, গম পাইছেয়ে যে ঘৰতো ভিডিঅ' মই বনাব নোৱাৰোঁ, ইমান হাল্লা হৈ আছে, দোকানৰ হাল্লা। তথাপিও যিখিনি পাৰোঁ মই বনাইছোঁ। চাই থাকিব ভিডিঅ'টো, কিমান দূৰ আগুৱাই নিব পাৰোঁ ভিডিঅ'টো নাজানো, বা কিমান দিনৰ মিক্স কৰি মই ভিডিঅ'টো দিওঁ এইটোও মই নাজানো। গতিকে চাই থাকিব। আৰু আজি হ'ল কাতি বিহু, আৰু এইটো ভিডিঅ' কোনদিনা দিব পাৰোঁ সেইটোও মই নাজানো, কাৰণ এডিট কৰোঁতে সকলোৱে জানে বহুত বেছি টাইম লাগে। গতিকে যদি গধূলি কাতি বিহুৰ কিবা আয়োজন কৰিব ঘৰত, নকৰা নহয়, যদি যিখিনি পাৰোঁ আৰু মানে মই দেখুৱাই থাকিম, চাই থাকিব। আপোনালোকক মই কৈছিলোঁ নহয় যে বজাৰত গৈ দেখুৱাম, ইমানে ব্যস্ত সঁচাকৈ মই দোকানখনত ভিডিঅ'য়ে কৰিব নোৱাৰিলোঁ। আৰু আনিলোঁ ইহঁত দুটাৰ কাৰণে, এইটো এটা ইহঁত দুটাৰ কাৰণে কাপোৰ আনিলোঁ। ঘৰত যাই ভালদৰে দেখাই দিম। আৰু তাই পাৰি আছে এইডাল আমলখিডাল, গৈ থাকোঁতে আমলখি খাব মন গ'ল বোলে ইহঁতৰ। এতিয়া ছাতিটোৰে পাৰি আছে, কিন্তু পাৰে নে নোৱাৰে নাজানো। পাৰ নোৱাৰে বোলে পাৰিব। আমি ঘৰ আহি পালোঁ, আৰু মানে মই পেহীহঁতৰ তাতে আহিলোঁ। আৰু কাপোৰ যে লোৱা বুলি কৈছিলোঁ, দেখাই দিব ৰ'ব। এইকেইযোৰ, এইযোৰ কেনেকুৱা লাগিছে ক'বচোন। এইযোৰ আৰু এযোৰ আছে, এই দুযোৰ কেনেকুৱা লাগিছে তলত কমেণ্ট কৰি জনাবচোন। আৰু বাকী বিশেষ একো অনা নাই, মানে তাহাঁত দুয়ো কৈ আছিল কিনি দিবৰ বাবে মানে মই পইচা দিয়া নাই, এতিয়া ভুল নাভাবিব। তাহাঁত দুয়োৰে পইচা, আৰু তাহাঁতে কৈ আছিল মানে চইচ কৰি দি আছিল। গতিকে গ'লোঁ, আমি তিনিটা আনিলোঁ। আৰু আপোনালোকক দেখুৱালোঁ এইটো ঠগী চুৰ কৰা, এইটো এটা পৰম্পৰা আৰু নিয়ম বুলি ক'ব পাৰি। মই কোনোদিনো এনেকৈ ঠগী চুৰ কৰি পোৱা নাছিলোঁ। ইহঁতকেইটা লগত আছে বাবে মই আমাৰ ঘৰত এইপিনে এয়া বৰমা, এয়া মা ঠগীখিনি যোগাৰ কৰি আছে। চাই দিয়ক। আৰু এইপিনে চাকি দি দিছে। এইপিনে বিজুলী পেহী আহিছে, কৈছে ভালকে কৰ। আৰু এইটো হ'ল আমাৰ আইতা। এইটো বিজুলী পেহী, এইটো সৰু। এই মানে হাঁহি থাকে, মই কৈ আছোঁ যে ব'ল মোৰ লগত ঠগী চুৰ কৰোঁ, তাৰপিছত তাই ঠগী চুৰ নকৰে। এই মানে বিৰাট হাঁহি আছে, দেখিছেনে? আমাৰ বোলে বাৰীতো ঠগি দিছে, মই গম পাইছোঁ। আহক এটা বস্তু দেখাই দিয়ে ৰ'ব। এই দেখিছেনে ইমান সৰু কৰি ইয়াত তামোল পাণ দিয়ে। তামোল পাণখন নাখাওঁ বাৰু মই, কিন্তু বাকীখিনি খাম। আহক। আৰু এখন ঠগি আছে বুলি গম পাইছোঁ। আহকচোন। বিচাৰোঁ ক'ত আছে গম পোৱা নাই, কিন্তু বিচাৰোঁ। গম পাইছোঁ। আহক। আজিৰ দিনটোত 4খন ঠগি চুৰ কৰিলোঁ। মজা লাগিছে কিন্তু। তামোল পাণজন খোৱা মানুহ নাই। তামোল পাণযোৰ থাকক বাৰু, পিছত দিম কাৰোবাক। তাৰপিছত এইটো দি দিওঁ আইতাক। এইজনী আমাৰ বৌ, ভিডিঅ' কৰিলে কয়ে মিঠা বা। আৰু কলটো দি দিওঁ বিজুলী পেহীক। আৰু এইটো কিন্তু মোৰ। মই আহি গ'লোঁ ওচৰৰ পেহীহঁতৰ তাত। আৰু এইপিনে পেহী প্ৰসাদ দি আছে, মানে ঠগী পাতি আছে। আৰু আমাৰ এইপিনে ঘৰে ঘৰে নাম ধৰিব আহে। যদি পাৰোঁ এনে অলপ দেখুৱাই দিম আপোনালোকক। আৰু ইয়াত মই ঠগীখন খাই যাম, আপোনালোকক দেখুৱাই আছোঁ।